আজি মই কঁঠাল বনালোঁ। আহকচোন মই কেনেকৈ বনালোঁ চাওঁ। এয়া মই তেল লৈছোঁ, মিঠাতেল ডাঙৰ চামুচেৰে 3 চামুচ। ইয়াতে মই বিলাহী লৈছোঁ এটা ডাঙৰ চাইজৰ, আৰু পিঁয়াজ লৈছোঁ এটা ডাঙৰ চাইজৰ, আৰু আদা নহৰু পেষ্ট। ইয়াতে মই তেজপাত দিছোঁ, শুকান জলকীয়া দিম এতিয়া, ডালচেনি দিম, গোটা ডালচেনি, আৰু লং দিম 3 টুকুৰমান, কেঁচা জলকীয়া দিছোঁ 2টা। এয়া পিঁয়াজ, বিলাহী আৰু আদা নহৰু পেষ্টখিনি একেলগে দি দিম। এতিয়া ভালদৰে মিক্স কৰিম। গেছটো মই চিমত ৰাখিছোঁ। চিমত ৰাখিলে মছলাখিনি ভালদৰে ভাজা হয়। যদি গেছটো বঢ়াই দিয়া হয় তেনেহ'লে পিঁয়াজ আৰু বিলাহীখিনি পুৰি যোৱাৰ চান্স থাকে। সেইকাৰণে মই কমতে ৰাখিছোঁ, আৰু এইদৰে হাতেৰে ভাঙি ভাঙি দিছোঁ অলপ বিলাহীখিনি আৰু পিঁয়াজখিনি, যাতে সোনকালে সিজে। আৰু এনেদৰে ভাঙি দিলে ভালদৰে সিজে, সেইকাৰণে অলপ ভাঙি ভাঙি দিছোঁ। এয়া দেখিছে তেলটো ওপৰত উঠি আহিছে। এইখিনি কেঁচা ভাৱটো যোৱালৈ ভাজিব লাগিব। এতিয়া ইয়াতে মই দেখিছে তেলটো ওপৰত উঠি আহিছে। এতিয়া ইয়াত মই মছলা দিম। এয়া ধনিয়া আৰু গৰম মছলা একেলগে মিলাই থৈছিলোঁ, আৰু এতিয়া গোটা জিৰা গুড়ি কৰি থৈছিলোঁ। এয়া জিৰাৰ গুড়ি, জিৰা দিছোঁ। ইয়াতে আপোনালোকে বেলেগ মছলাও দিব পাৰে, মোৰ তাত নাই, শেষ হৈছে, সেইকাৰণে মই দিয়া নাই। এতিয়া এইখিনি ভালদৰে মিক্স কৰিম, আৰু ইয়াতে হালধি আৰু নিমখো এড কৰিম। ইয়াত মই হালধি দিছোঁ আৰু নিমখ দিম। নিমখ আৰু অকণমান দিম। হালধি মোৰ কম হ'ব নিচিনা লাগিলে, সেইকাৰণে আৰু অকণমান দিম। টোটেল 1.5 চামুচ হালধি আৰু 1.5 চামুচ নিমখ দিলোঁ। এতিয়া এইখিনি মিক্স কৰিম। আপোনালোকে ইয়াতে লাল মিৰ্চ, কাশ্মীৰী মিৰ্চ এইবোৰ দিব পাৰে, জালুক দিব পাৰে। মোৰ তাত জালুক আছিলে, কিন্তু গৰমত জালুকটো খাই ইমান ভাল নালাগে, সেইকাৰণে মই জালুকটো নিদিলোঁ। আৰু কাশ্মীৰী মিৰ্চ, লাল মিৰ্চ নাছিলে, শেষ হৈছে, সেইকাৰণে মই দিয়া নাই। কিন্তু কাশ্মীৰী মিৰ্চ বা লাল মিৰ্চ কোনোবা এটা দিলে কালাৰটো বিৰাট ভাল হয় আৰু খাবলৈও ভাল লাগে। আপোনালোকে এড কৰিব পাৰে। মোৰ তাত নাই, শেষ হ'ল কাৰণে মই দিব নোৱাৰিলোঁ। দেখিছে এইখিনি ভাজা হৈছে। এইখিনি মই 2 মিনিটৰ কাৰণে ঢাকি থৈছিলোঁ। গেছটো ল'তে আছিলে। 2 মিনিটৰ পাছত দেখিছে এইখিনি ভাজা হৈছেই প্ৰায়। বিলাহীখিনি মজিয়ে গৈছে, পিঁয়াজখিনিও সিজিছে। তো ভালদৰে ভাজা হৈছে এইখিনি। আকৌ এবাৰ মই হেঁচি হেঁচি লৰাই দিছোঁ, ভালদৰে মেছ কৰি দিছোঁ, যাতে গোটেইখিনি টেষ্টটো একলগ হৈ যায়। এইদৰে হেঁচি হেঁচি দিলে গোটেইখিনি মিক্স হৈ যায় আৰু টেষ্টটো ভাল হয়। মোৰ অলৰেডি ভাজা হৈয়ে গৈছে, কালাৰটোও চেঞ্জ হৈছে আৰু তেলখিনিও ওপৰত উঠি আহিছে। এইদৰে কালাৰ চেঞ্জ হ'লে আৰু তেলটো ওপৰত উঠি আহিলে গম পাব আপোনাৰ ভাজা হৈ গৈছে মছলাখিনি। আৰু এইখন চব্জিত মছলাখিনিয়ে অলপ টেষ্ট আনে, গতিকে মছলাখিনি ভাজোঁতে অলপ টাইম লাগে, আৰু মছলাখিনি ভাল হ'লে চব্জিখন এনেই ভাল হয়। তো ইয়াতে মই এতিয়া সৰু চামুচেৰে অলপ চেনি দিছোঁ। সেয়া হালধি দিয়া চামুচখনে, সেইখন দি অলপ চেনি দিছোঁ। চেনি দি আকৌ মিক্স কৰিছোঁ। চেনি দিলে সোৱাদটো ভাল হয়, সেইকাৰণে অলপ চেনি দিলোঁ। বেছি চেনিও দিব নালাগে, নহ'লে খাবলৈ মিঠা মিঠা লাগিব। তো ইয়াতে মই এতিয়া এইখিনি ভাজা হৈয়ে গৈছে, গতিকে ইয়াত মই চব্জি এড কৰিম। এয়া কঁঠাল আৰু আলু। মই কঁঠাল আৰু আলু প্ৰেছাৰত অলৰেডি সিজাই লৈছিলোঁ, 3টা চিটি মাৰিছিলোঁ, 3টা চিটি মাৰি সিজাই লৈছিলোঁ। তো এতিয়া এইখিনি ভালকৈ মিক্স কৰিম, মছলা আৰু কঁঠালখিনি যাতে একলগ হৈ যায়। ভালদৰে মিক্স কৰিম। কঁঠালখিনি অলৰেডি সিজোৱাই আছে, গতিকে বেছি টাইম নালাগে। এয়া চাওক ভালদৰে মিক্স হৈ গৈছে, মছলা আৰু কঁঠাল একলগ হৈ গৈছে। এতিয়া মই এইখিনি 5 মিনিটমানৰ কাৰণে ঢাকি থ'ম, আৰু গেছটো চিমত থ'ম, বঢ়াই নিদিওঁ। বঢ়াই দিলে কঁঠালখিনি আৰু আলুখিনি জ্বলি যাব পাৰে, সেইকাৰণে মই বঢ়াই দিয়া নাই। এইখিনি 5 মিনিটৰ পাছত আমি দাঙি চাম। এয়া চাওক, এয়া নৰসিংহ পাত, ধনিয়া পাতো দিব পাৰে। মোৰ তাত ধনিয়া পাত নাছিলে, সেইকাৰণে নৰসিংহ পাতে দিম। এয়া 5 মিনিটৰ পাছত চাইছোঁ, কঁঠাল অলৰেডি সিজিয়ে গৈছে, আৰু এনেও সিজোৱাই কঁঠাল আছিলে। ভালদৰে মছলাৰ লগত মিলি গৈছে।
এতিয়া আৰু অলপ ভালদৰে মছলাখিনিৰ লগত মিলিবৰ বাবে মই পানী এড কৰিম। আধা গিলাচ পানী দিছোঁ। পানী দিলে মছলাখিনি ভালদৰে সোমায়, খাবলৈও টেষ্ট হয়। কিন্তু বেছি পানী দিব নালাগে প্ৰথমতে, বেছি পানী দিলে সেৰেঙা সেৰেঙা লাগিব খাবলৈ। সেইকাৰণে মই অলপেই পানী দিছোঁ, যাতে মছলাখিনিৰ লগত ভালদৰে কঁঠাল আৰু আলুখিনি মিহলি হয়। এয়া চাওক, গেছটো এতিয়া মই হাই কৰি দিলোঁ আৰু মই আধা কাপ পানী এড কৰিলোঁ। তো টোটেল মই এগিলাচেই পানী দিলোঁ। আৰু এতিয়া মই নৰসিংহ পাতখিনি দি দিছোঁ। মোৰ হৈয়ে গৈছে বনাই। আপোনালোকে যদি ভাতৰ লগত খায় তেনেহ'লে পানী আৰু অলপ বেছিকৈ দিব। এয়া মই গৰম মছলা দিছোঁ, প্ৰথমতেও দিছিলোঁ, কিন্তু এতিয়াও অলপ গৰম মছলা দিছোঁ। লাষ্টত গৰম মছলা দিলে গোন্ধটোৰ কাৰণে ভাল আহে, গোন্ধটোৰ কাৰণে দিয়া হয়, বিৰাট ধুনীয়া গোন্ধ এটা ওলায়। তো এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'ম এবাৰ। আপোনালোকে ভাতৰ লগত খালে আৰু অলপ পানী দিব। আমি ৰুটিৰ লগত খাম কাৰণে মই বেছি পানী দিয়া নাই। এইখিনি আৰু 2 মিনিটমান উতল আহি মই অফ কৰি দিম। এয়া চাওক, মোৰ হৈ গৈছে। আপোনালোকেও বনাই চাব, বিৰাট ভাল।